বা লৰা হয়তো এনেকে গাড়ীৰ আগত আহি গৈছে এতিয়া কিবা হলেতো মোৰে ভুল হ'ব ভাইটি ঐ উঠা 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 দুখ পালা নেকি নাই নাই মই কত দুখ পোৱা নাই কি নাম তোমাৰ মোৰ নাম শাহানু ক'ত থাকা তুমি আৰু তোমাৰ ঘৰ ক'ত ইমান ৰাতিখন এই ৰাস্তা তুমি অকলে কি কৰি আছা মই মাহঁতৰ লগত মেলা চাব আহিছিলো হেৰাই গৈছো ক'ত ঘৰ তোমাৰ মোৰ ঘৰ 6 মাইল ওহো এতিয়া ঘৰত কেনেকে যাবা তুমি মই অলপ চিনি পাওঁ আপুনি বলক মই আপোনাক দেখাই দিম ঠিক আছে তেনেহলে বলা মই তোমাক লৈ যাওঁ তুমি আহা স্কুটিত আহা মোৰ ঘৰ ইয়াতে ৰখাই দিয়ক মোৰ ঘৰ পাইছো হয় নেকি ৰবা 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 মই গৈছো ইয়াতে এই পিনে যাব লাগিব ব'লা তেনেহ'লে ঘৰলৈকে থৈ আহোঁ আপোনালোক কোন হয় আৰু এনেকুৱা কিয় কৰি আছে মই কি কৰিছো আপোনালোকক কিয় মোক এনেকৈ ধৰিছে কিয় ইমান চিঞৰি আছা মই কি কৰিছো মোক যাব দিয়ক প্লিজ মই একো কৰা নাই কিয় এনেকুৱা কৰিছে মই কি কৰিছো বেছি চিঞৰি নাথাক এৰি দিয়ক মোক প্লিজ মোক এৰি দিয়ক মোক কিয় এনেকুৱা কৰি আছে আপোনালোকে নমস্কাৰ সকলোকে আমাৰ ভিডিওটো চাই কেনেকুৱা পালে কমেণ্টত নিশ্চয় জনাব আৰু আমাৰ ভিডিওত যোনটো ষ্টৰী আপোনালোকক দেখুওৱা হৈছে সেইটো আচলতে ৰিয়েলত এনেকুৱা ধৰণৰ স্কেম চলি আছে আমাৰ ইণ্ডিয়াত দিল্লী আৰু হাৰিয়ানাত ৰিসেন্টলি হৈ গৈছে এনেকুৱা ধৰণৰ স্কেম সৰু বাচ্চাক তেওঁলোকে ইউজ কৰি কিনে মানুহক মানে হেল্প খোজাৰ বাহানাৰে তেওঁলোকে 20 পৰা 25 বছৰীয়া ছোৱালীবোৰক তেওঁলোকে লৈ গৈ লোকেশ্যন পোৱাৰ পিছত তেওঁলোকে কিডনেপ কৰি লৈ গৈ হয়তো বিক্ৰী কৰি দিয়ে নে কি কৰি দিয়ে সেইটো আচলতে কোনো ওলাব পৰা নাই বৰ্তমান তো সেইকাৰণে আমি আপোনালোকক ভিডিঅ'ৰ থ্ৰু দি আপোনালোকক দেখাব বিচাৰিছোঁ যে মানুহক হেল্প কৰাটো খুবেই ভাল কথা মানুহক হেল্প কৰিব লাগে সৰু হোক ডাঙৰ হোক কিন্তু তাৰে আগতে নিজৰ সেফটিৰ কাৰণে আপোনালোকে কোনোবাক হেল্প কৰাৰ আগতে আৰক্ষীক জনাই কিনে আৰক্ষীৰ সহায় লৈ হেল্প কৰক যাতে আপোনালোকেও বিপদত নপৰে সেয়েহে এই ভিডিওটো আমি আপোনালোকলৈ আগবঢ়াই দিছোঁ যাতে আপোনালোকে কাৰোবাক হেল্প কৰাৰ আগতে নিজৰ সেফটিটো ৰাখিহে মানুহক হেল্প কৰে তো এইখিনি আমাৰ ক'বলগীয়া আছিলে থ্যাংক ইউ ভিডিওটো চাই কেনেকুৱা পালে জনাব বাই বাই